এই আমাৰ বৰ জহনীৰ জলহস্তিটো ক'ত গ'ল জানো? এই বৰ জহনী যোৱা এইফালে আহ। অ দেউতা আপুনি মোক মাতিছিলে নেকি? প্ৰভু আহি পালেহি, আহক বহকচোন, কথা এটা আছে আপোনাৰ লগত। অ শুনা মই আজিতো তোমাৰ ৰিজাল্ট দিছে। ৰিজাল্ট ভাগনো কি কৰিলা? অ দেউতা আমাৰ গাঁৱতে বহাগ বিল পুতেকেও ফেইল কৰিলে। ঐ তেজখোৱা, তোৰ ৰিজাল্টটো কি হ'ল সেইটো নকওঁ কিয়? অ দেউতা আৰু যেন সেই ফুকন ইঞ্জিনিয়াৰ পুতেকেও ফেইল কৰিলে নহয়। এই আপদীয়া কলেৰাত যোৱা, তোক সেইবোৰ সোধা নাই, তই কি কৰিলি সেইটো ক। আৰু যেন কি আমাৰ গাঁৱৰ লোকৰ মাষ্টৰ তাৰ পুতেকেও ফেইল কৰিলে নহয়। ৰাম, এই তেজখোৱাটো হেৰৌ, তই ৰিজাল্ট কি কৰিলি? আৰু যেন গাঁও বুঢ়া পুতেকেও ফেইল কৰিলে নহয়। আমাৰ গাঁও যেন গাঁও বুঢ়া। এই মৰিবলৈ ধৰা, এই জাহানি যোৱা, তই ৰিজাল্ট কি কৰিলি সেইটো নকওঁ কেলে? আপুনিনো একেবাৰে কি মিনিষ্টাৰটো, আপোনাৰ পুতেকেও ফেইল কৰিলে আৰু। পঢ়া শুনাটো ধ্বংস কৰিলিয়ে আৰু এতিয়া পিছে কাৰ মূৰাটো কৰিম বুলি ভাবিছ? এই জলহস্তি। অ দেউতা এইবাৰ মই বিয়াখন পাতি BPL কাৰ্ডখনকে উলিয়াই ল'ম বুলি ভাবিছো আৰু। এই বৰ জাহানি যোৱা, ছোৱালীজনী নিৰাপদ ৰাখিবি। এই বৰ জাহানি যোৱা। দেউতা BPL কাৰ্ড যাৰ যাৰ আছে চৰকাৰে সিহঁতক ঘৰ দিয়ে নহয়, আপুনি সেইটো কথা নাজানেনে? তাৰ কথা শুনা, ঐ পাগল, তই যেনিবা ঘৰটো পালি, তাৰপিছত এই ন ছোৱালীজনীক কি খুৱাবি? ঘাঁহ বন খুৱাবি নেকি? আপুনি একো নাজানে, BPL কাৰ্ড যাৰ যাৰ আছে সিহঁতে মাহে মাহে চাউল পায় নহয়, আৰু গেছো দিছে চৰকাৰে। ঐ আপদীয়া, সেইখিনিও যেনিবা পালি, তাৰপিছত তোৰ ল'ৰা ছোৱালী জন্ম হ'ব নহয়, তেতিয়া ল'ৰা ছোৱালীবোৰ কি হ'ব? উপঙি থাকিব নেকি? দেউতা আপুনি একোৱেই নাজানে, ছোৱালী হলে 1500 টকা আৰু ল'ৰা হলে 1000 টকাও দিয়ে নহয় চৰকাৰে, চেক হিচাপে দিয়ে। আৰু দেউতা সিহঁতৰ পঢ়া শুনাৰ পৰা কাপোৰ দিয়ালৈকে দায়িত্ব চৰকাৰে লয়, আৰু দুপৰীয়া আহাৰ সকলোখিনি লয়, গতিকে একো টেনচন নাই। আও এইটোকচোন কথা তোৱাবই নোৱাৰি। ৰাইজসকল দেখিলেনে BPL কাৰ্ডৰ প্ৰতিক্ৰিয়া? আপোনালোকক বাৰু একো নকওঁ, আপোনালোকে নিজেই চিন্তা কৰি ল'বচোন। আৰু বন্ধুসকল, আমাৰ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব, আৰু কাষত থকা ঘণ্টা বুটামটো দবাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আমাৰ আহিব লগা ভিডিঅ'সমূহ পোনপ্ৰথমে আপোনালোকে পাব পাৰে।